বিহু মঞ্চত শিল্পীৰ গালৈ টকা বিহু মঞ্চত উদ্যম নৃত্য আৰু এইবাৰ বিহু মঞ্চত বুকাৰে লুটুৰি পুটুৰি এডল যুৱকৰ উদ্যম নৃত্য সোশ্যাল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ' আৰু সোশ্যাল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ'টোৱে এতিয়া প্ৰশ্ন তুলিছে সচেতন মহলৰ মনত এয়া আচলতে কি অপসংস্কৃতি নে উশৃংখলতা ডিব্ৰুগড়ৰ লাঠিকাৰিয়া গাঁৱৰ নৱজ্যোতি সংঘই প্ৰথমবাৰৰ বাবে আয়োজন কৰিছিল বিহুৰ সাংস্কৃতিক অনুষ্ঠান আৰু এই সাংস্কৃতিক অনুষ্ঠানলৈ আমন্ত্ৰিত শিল্পী হিচাপে আহিছিল ভিতালী গগৈ বিহু মঞ্চত ভিতালী গগৈয়ে গীত গাই থকাৰ সময়তে মঞ্চৰ ওপৰলৈ উঠি আহিল বুকাৰে লুটুৰি পুটুৰি যুৱকৰ দলটো আৰু আৰম্ভ কৰিলে এনে উদ্যম নৃত্য আমি নকওঁ আপুনি নিজেই ভাবক বিহু মঞ্চত এনে এক দৃশ্য আপুনি গ্ৰহণযোগ্য বুলি ভাবিব পাৰেনে ডিব্ৰুগড়ৰ লাঠিকৰীয়া গাঁৱৰ এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় সচেতন লোকে এনে দৃশ্যই সাংস্কৃতিক দিশ নিম্নগামী কৰিছে বুলি মন্তব্য কৰিলে একাংশ লোকে সেই পৰিৱেশটোৱে প্ৰকৃতাৰ্থত আমাৰ যিটো সাংস্কৃতিক যিটো দিশ এইটোক মানে অলপ নিকৃষ্ট অৰ্থাৎ নিম্নগামী কৰি তুলিছে বুলি মই অনুভৱ কৰোঁ আৰু এইবিলাক সম্ভৱতঃ নকৰাই ভাল এইটো সঁচাকৈ বৰ দুখজনক ঘটনা আৰু আমি স্থানীয় ব্যক্তি হিচাপে সচেতন ব্যক্তি হিচাপে সঁচাকৈ লাজ পাইছোঁ কিন্তু হঠাৎ বিহু মঞ্চৰ ওপৰত কেনেকৈ আহিল বুকাত লুটুৰি পুটুৰি যুৱকৰ দলটো আচলতে কি হৈছিল 21 এপ্ৰিলৰ দিনা আচলতে এনেকুৱা হ'ব নালাগিছিল ইমান সৰু কথাটোত ইমান এটা ডাঙৰ ভাইৰেল হৈ যাব নালাগিছিল বিহু যিহেতু প্ৰকৃতিৰ উৎসৱ অলপ বোকা পানী লৈ ল'ৰাবিলাকে ফূৰ্তি কৰিলে নাছিলে আৰু প্ৰথম বাৰ্ষিক হোৱাৰ কাৰণে সকলোৱে মানে ফূৰ্তি কৰিছিল যেতিয়া নাচিছিল প্ৰথমে বাহিৰতে নাচিছিলে তাৰপিছত মানে বোকাৰে লুটুৰি পুৰি হোৱাৰ পাছত গেঞ্জি আৰু পাইজামাবিলাকত ইমানেই মানে গধুৰ মানে বোকা লাগিল তো খুলি ল'বলগীয়া হ'ল আপোনালোকে নিশ্চয় দেখিছে যে চাৰিওফালে বোকা বৰষুণ বহুত হ'ল চবৰে ফূৰ্তি কৰিব মন গ'ল আমি প্ৰথম বাৰ্ষিক পাতিছোঁ অকণমান ভুল হ'বই নিশ্চয় উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও বিগত বৰ্ষত আমি দেখিছিলোঁ অসমৰ কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে বিহু মঞ্চত গীত পৰিৱেশন কৰি থকাৰ সময়ত টকা দলিওৱাৰ দৃশ্য আৰু এইবাৰ ডিব্ৰুগড়ৰ লাঠিকৰীয়াৰ এই দৃশ্যই পুনৰবাৰ সৃষ্টি কৰিছে বিতৰ্কৰ পিডি গাঁৱতে যেতিয়া মোৰ ইনষ্ট্ৰুমেণ্টখিনিত পানী পৰিছিলে সেই সময়ত দাদাসকলে মোক ষ্টেজটোৰ পৰা সেই ইনষ্ট্ৰুমেণ্টখিনি নমাই নিবলৈহে আচলতে উঠি গৈছিলে আৰু সেই সময়তে মই পিডি গীত গাইছিলোঁ আৰু তেওঁলোকে নাচিছিলে বিতৰ্ক আচলতে এইটো অপসংস্কৃতি নে সংস্কৃতি মই ক'বলৈ নাযাওঁ সেই বিষয়ে আমাৰ বিশেষজ্ঞসকলে বিশ্লেষণ কৰিছে আমি ষ্টেজত আছিলোঁ তলত থকা মানুহখিনি কাৰো গাত এনেকুৱা মানুহ নাই যাৰ গাত বোকা নাই আৰু তেওঁলোকে ইমানেই মানে মই দেখিছোঁ বোকাত নাচি থাকোঁতে এইটো সেইটোক ধৰিবলৈ যাওঁতে বচাবলৈ যাওঁতে নিজৰ গাৰ চোলা গাতে ফাটিছে প্ৰশ্ন উঠিছে বিহুৰ নামত এনে দৃশ্য কিমান গ্ৰহণযোগ্য ডিব্ৰুগড়ৰ পৰা কেমেৰা পাৰ্চন তাহেৰৰ সৈতে সুৰজ দত্ত নিউজ লাইভ